নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু ৰাষ্ট্ৰীয় ফুল। গতিকে দেৰি নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো আহক। কুৱেশ্যন 1, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু ৰাষ্ট্ৰীয় ফুল কি? উত্তৰ, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল অশোক স্তম্ভ আৰু ৰাষ্ট্ৰীয় ফুল হ'ল পদুম। কুৱেশ্যন 2, সিংহ কোন কোন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক? এই প্ৰশ্নটিৰ উত্তৰ হ'ব সিংহ শ্ৰীলংকা, বেলজিয়াম, চেৰালিয়ন, নেদাৰলেণ্ড, নৰৱে আদি দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক। কুৱেশ্যন 3, পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? উত্তৰ, পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল কাচিজোন। কুৱেশ্যন 4, ভেটফুল কোন কোন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটিৰ উত্তৰ হ'ব ভেটফুল বাংলাদেশ, কানাডা, ইটালী দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক। কুৱেশ্যন 5, ইংলেণ্ড আৰু ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? উত্তৰ, ইংলেণ্ড আৰু ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল গোলাপ ফুল। কুৱেশ্যন 6, ঈগল কোন কোন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক? এই প্ৰশ্নটিৰ উত্তৰ হ'ব ঈগল স্পেইন আৰু চিৰিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক। কুৱেশ্যন 7, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? উত্তৰ, আমেৰিকাৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল সোণালী দণ্ড আৰু অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল কেঙেৰু। কুৱেশ্যন 8, জাৰ্মানীৰ ৰাষ্ট্ৰীয় প্ৰতীক তথা ফুল কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব জাৰ্মানীৰ ৰাষ্ট্ৰীয় প্ৰতীক তথা ফুল হ'ল গোমধনৰ ফুল। কুৱেশ্যন 9, হাতী কোনখন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক? উত্তৰ, হাতী আইভৰী কোষ্টৰ ৰাষ্ট্ৰীয় প্ৰতীক। কুৱেশ্যন 10, অসমৰ জাতীয় প্ৰাণী কি? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটিৰ উত্তৰ হ'ল অসমৰ জাতীয় প্ৰাণী এটা খড়গযুক্ত গড়।